যা আৰু সিহঁতক ঘূৰি লৈ আহ জো একদম মহাৰাজ হা 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 গজেন্দা ইয়াৰ কি হ'ল ৰখিবা মই কৈ আছো তহঁতৰ মানে আকৌ মৰিব মন গৈছে হয় নহয় অ চিপাহী মই গজেনৰ দমত ভয় খাই গলো বুলবুলি আৰু চুলবুলি তহঁতি এবাৰ যাগৈ সিহঁতক আমি চাই ল'ম ঠিক আছে গজেন্দা ইয়াক সদায় নেৰিব এতিয়া লাগুন দুটাই তই যা আৰু সিহঁতক ধুই আনগে ইয়াক মই চম্ভালি ল'ম ঠিক আছে বছ মই যাওঁ আপুনি চম্ভালি ল'ব ইয়াক তোৰ ভাষাৰ সিটো পাৰ্টি মানে ভয়তে পলাই গ'ল এতিয়া তইও যাগৈ নহ'লে মোৰ ওচৰত এনে মাহা ল'ব নাহিবি মই কাৰো মাৰলে ভয় নকৰো লাগোৱা এতিয়া তই মোৰ ভাগৰ গুটো খাই ল প্ৰথমতে আমি দাদা এই থৈ আহিলো নহয় বৈ দেখ লৈ আহোঁগে নহ'লে দাদা বেমাৰী অৱস্থাত পাই পিনে সিহঁতে মাৰি পেলাই থৈ দিব গজেনতে কাৰোবালৈ কাজিয়া লাগিব তো মই সেয়া ভবাই নাছিলো আকৌ বৈ লৈ আহোঁগে থৈ দাদাই আৰে ভণ্টি কাহা যা ৰহি হো তই মই কি তই ফুৰিছ এতিয়া তহঁতি মোৰ লগত বৈ আমাৰ বছৰ ওচৰলৈ আমি তোৰ বছৰ ওচৰত নাযাওঁ তই আমাক কি কৰিবি তহঁতে মোক এইটোৱে কথা ক'বলৈ ক'ত সাহস পালি ছোৱালীহঁত ইয়াত থাচ মোক মাৰিলি তোক মই এতিয়া সদায় নেৰো পলাম বৈ ইয়াত কৈ থাকোঁগে নহয় যেতিয়া উঠিব তেতিয়া পলাবকে নোৱাৰে আকৌ আমাৰ মাৰিব খেদি আহিব এই বৈ চালা কুত্তা তমোক মাৰিছিলি হে ইয়াত ঐ জলদি আকৌ কি এইবিলাক কৰি আছ তহঁতি মোক মাৰিলি হা তহঁতক আজি মই সদায় নেৰো ভোলা ইয়াক সদায় নেৰিবি যি হোৱা দুটাই মিলি আহক গজেন্দা মোৰ হাতখন খজুৱাই আছে ইয়াক মাৰিবলৈ ইয়াক মাৰিব পালেহে মোৰ হাতখন অকণমান শান্তি পাব যেন লাগিছে মোক তেন্তে সাজু হৈ যা ভোলা ইয়াক কোবাই কোবাই মাৰিবলৈ তহঁতে মোক মাৰিব পাৰিবি তহঁতৰ 7 জনম লাগিব মোক মাৰিবলৈ ভোলা ইয়াৰ বেছি হৈ গৈছে জিওৱা আহক গজেন্দা আপুনিহে ইয়াৰ লগত কথা পাতি পাতি দেৰি কৰি আছে ইয়াত মোক এৰি চুলিত মোক নধৰিবি চুলিখিনি চিকি থাকিব সদায় চানচিল্ক চেম্পুৱে মই চুলি ধুওঁ তোক মই আৰু 2 ছেকেণ্ড ধৰি ৰখিবি তই তেতিয়াহে তোৰ ঠিকানত তই আহিবি তহঁতে মোৰ কথা নুশুন নহয় এইবাৰ চা মোৰ যাদুৰ শক্তি কমাল ফাপাদ্দেৱম গজেন্দা ই দেখোন আকৌ গুচি গ'লগে সিবাৰ নিচিনাকে গজেন্দা কি হৈছে মই যে তললৈ মুখ কৰি আছো মোক কোনোবা ধৰি থকা যেন লাগিছে মই ওপৰলৈ যাব পৰা নাই চাওক গজেন্দা কি ভোলা তই ওপৰলৈ মুখ কৰিয়ে পোৱা নাই নিশ্চয় সেই ক'লা যাদুঘৰটোৱে কাম হ'ব কি গজেন্দা আপোনাকে মাৰিছে নেকি ভোলা সেনেকুৱা যেনেই লাগি আছে মোৰ ঐ মুন্না ভাই তই যে লুকাই চুৰ কৰি আমাক মাৰি আছ তই তোৰ কি সাহস নাই আমাক ওলাই মাৰিবলৈ তোৰ যদি তই মতাত আছে তেনেহ'লে মোৰ লগত তই দেখা দি কাজিয়া লাগি সঁচাকৈ সি আমাক পিছা উঠনি বা এৰাই নাই কেনেকুৱা উৰি আহিছে আকৌ আমাৰ লগত মাৰিবলৈ মই তহঁতৰ পিছত এতিয়া নেৰো যেতিয়া তহঁতি মোৰ বছৰ ওচৰলৈ যাবি তেতিয়াহে মই তহঁতৰ পিছত এৰিম ভাগো বুলবুলি यहाँ पर खड़ा हो वहाँ पर ही रुक जाओ सिम सिम पटक पुप দৌৰ আকৌ কেলে ৰখি আছ মইতো দৌৰিয়ে আছো নিজে নিজে যোৱা নাই ময়ো দৌৰি আছো ओम बदाम फप
হা 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 ইহঁতক মই ফচাই ললো নহয় এতিয়া বছক মাতি দিয়ে ভাল হেল্ল' বছ সিহঁতক মই লৈ আহিলো আপুনিও আহক ক'ত আছে সিহঁত তই যে সিহঁতক ধৰিলো বুলি কৈ মোক মাতি আনিছিলি এয়া চাওক বছ চাব্বাছ চিপাহী চাব্বাছ তই যে সিহঁতক ধৰি আনিলি এতিয়া সিহঁতেই হ'ব আমাৰ যুদ্ধখনৰ প্ৰধান অস্ত্ৰ বৈ এতিয়া সিহঁতক আমাৰ বছৰ ওচৰলৈ লৈ যাওঁ ওম গিলি গিলি চুহ ফট ফট স্বাহা ভোলা ই ওলাই নাহে তই এতিয়া বুলবুলি আৰু চুলুলে ফোন এটা কৰি আমাৰ ইয়ালৈ মাতি দে ঠিক আছে গজেন্দা মই এতিয়া মাতো आप जिस नंबर पर कॉल कर रहे हैं वो मोबाइल स्विच ऑफ है थोड़े समय के बाद कॉल कीजिए हमको डिस्टर्ब मत कीजिए আইঅ আজিকালি এইবিলাক ওলাইছে যে কি হ'ল ভোলা তই ৰখি দিলি যেন ক গজেন্দা ৰিচিভ নাই কোৱা তাই কি ৰিচিভ নাই কোৱা কিয় বিপদত পৰি যেন লাগিছে দাদা আপুনি ঘৰত অকলে থাকিব পাৰিবনে কিয়নো গজেন তোমালোকে ক'বলৈ যোৱা নেকি নহ'লে ভণ্টিকে কৈ থৈ যোৱা আকৌ মোক চাই থাকিবলৈ আৰে আমিতো ভণ্টিকে বিচাৰিব যাওঁ ন তাই ফোনটোৱে নালাগে কি আপুনি বেছিকৈ টেনশ্যন নকৰিব ৰখিব মই তাইক লৈ আহিমগৈ ভোলা বৈ চাব্বাছ চিপাহী চাব্বাছ এতিয়া গজনলৈ ফোন কৰ আৰু টকা দাবী কৰ অঁ হ'ব মই লৈ গৈ আছোঁ সিহঁতক তই একো নকৰিবি গজেন্দা পিছে ইমানবোৰ টকা আমি দিব পাৰিব জানো মোৰ চব বধি আছে শুনহি এইবাৰতো ই ফচিল